Hello ji, welcome to the new episode guys. মই জাস্ট গাৰ পা ধুই গৈ আহিছো আৰু আজি আছে কাতি বিহু সো হ্যাপি বিহু গাইস আপোনালোক সবলৈকে মই শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ গোটে দিনটো একদম পুৰা মস্ত যায় একদম পুৰা এতিয়া আবেলি হল 2:15 হল যেতিয়া একদম টেঙা চাগে খাবলৈ আপোনালোক গলে এইটো ভিডিও যেতিয়া কাইলৈ যাব আপোনালোকে কালিয়ে চাগে খাই গৈ আজৰি হল মই বা গাইস টেঙা খাব নোৱাও কাৰণ এইবলে সব এইটো দেখিছে এবাৰ মোৰ ইনজুৰি একদম সব ফালে একদম বেয়া ইনজুৰি হৈ আছে ভৰি দুটাও উপখিনিব ঠিকই আছে একদম পুৰা কুল আছো কিন্তু ভৰি দুটা একদম চাব নোৱাৰা অৱস্থা হৈ আছে গেলি পচি একদম শেষ হ'ব আপোনালোকে চাগে একদম পুৰা মস্তি কৰি আপোনালোকে টেঙা চেঙা খাই কৈ ইটা চাগে হাই কৰি আজৰিও হ'ল মোৰ ভিডিঅ'টো চাগে 3টা মানত চালে যাব এতিয়া মই যাম টেঙা খাবলৈ যদি লগৰখিনিৰ লগত যাওঁ আপোনালোকক দেখাম যদি মমহত যদি যায় মমহতে ভিডিঅ' নবনায় মই বনাব লাগে কাৰণ মোহে চেনেল মমেটো নবনায় এইবিলাক যদি লগৰখিনিৰ লগত যাওঁ তেতিয়াহ'লে আপোনালোকক দেখা আছো গাইছ যামেই বাৰু এইটো নোযোৱা কথাই নাই লগৰখিনিৰ লগতে যাম আৰু আমাৰ ইয়াত টেঙা খোৱা একদম এটা কম্পিটিশ্যন হয় একদম গাড়ী চাই লৈ একদম ভুম 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 দেখা আছো আপোনালোকক গাইছ হেপী বাৰ্থডে আমাৰ আজি মমৰ বহুত শুভকামনা তোমাক জনাইছো তুমি যাতে 100 বছৰ জীয়া নাথাকিলেও 80 বছৰটো জীয়া থাকিবা একদম তোমাক আশীৰ্বাদ দিছো মূৰৰ চুলি সমান নাইক নহলেও মোৰ হাতৰ আঙুলি সমান যাতে দুগুণ তোমাৰ বয়স হৈ যায় আৰু হ'ব 10 গুণ 100 বছৰ হৈ যাব দিয়া সো আপোনালোকে মমৰ বাৰ্থডে যদি উইশ কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্টত উইশ কৰি দিব হেপী বাৰ্থডে মম বুলি মম তো গাইছ খাব লৈছো কাৰণ কাতি বিহু মই জানেই মোৰ খাব নোৱাৰা অৱস্থা হৈ আছে গতিকে টেঙাটোতো বাদেই দিছো ভোক লাগিছে বহুত ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই কাৰণে খাব লৈছো মই পুৰি আৰু মাংস হা খালো বাৰু ৰাতিপুৱা খালো মানে ভোক গুচি যায় আপোনালোকে জানেইচোন আৰু অকণমান খোৱাৰ পিছতে ভোকটো গুচি যায় আকৌ আহিয়ে যায় এইটো অহা যোৱা বস্তুহে আৰু গতিকে ৰুটিটো এতিয়া বনাই আনিছো নিজে বনাই আনিছো বলক চলো দে yo আমাৰ টেঙা কি হ'ল হা ঐ পিছফালে চাবা পিছফালে চা ছোৱালী ধেৰ আছে বৌ সেইফালে যাম বৌ কেলা চালেঞ্চা ফুটাই দিয়া বহাগৰে খবৰ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ বিয়া পাৰি দিছিলা ইয়াত বহুত মানুহ আছে গাইছ বাপৰে क्या माल है रे কি মজা বে এখন নিচা নাকি ধুনীয়া ট্ৰেক্টৰ আমাৰ ধুনীয়া ৰাস্তা ধুনীয়া ট্ৰেক্টৰ ধুনীয়া এটা সৌন্দৰ্য তহঁত অসভ্য ল'ৰা ছোৱালী কৰা কিয় মই কৈছো গাইছ লোৱা কথা এইবিলাক দিছেতো কি ধুনীয়া উৎসাহিত লোৱা আছে ইয়াত এইবিলাক ছোৱালী কথাই ধান্দা মাৰি থাকে তাৰ গাৰ্লফ্ৰেণ্ডো আছে এইফালে তোৰ গাৰ্লফ্ৰেণ্ড নাই তই বিয়া পাতা নাই তই এটা হাজবেণ্ড নহয় তই এটা ল'ৰা ছোৱালীৰ বাপেক নহয় আমাৰ বিহুৰ কেজত মানুহ জামু লাগি যায় জাম লাগি গৈছে ইয়াত খাসা
এইহেন ছোৱালী থকা অৱস্থাত ল'ৰাগাল ক'ত আগত যাব পাৰিব? ছোৱালীগাল যদি ৰখি থাকে ল'ৰাগাল ক'ত আগত যাব পাৰিব? ছোৱালীগাল গ'লেহে ল'ৰাগাল আগত যাব পাৰিব। সিহঁতে ভিডিঅ' বনাইছে, ভিডিঅ' বনাইছে। এইটো চাইনাৰ পৰা আহিছে ল'ৰাটো, চাইনাৰ পৰা আহিছে। আজি হাতে হাতে ইউটিউব, চবৰে হাতে হাতে ইউটিউব গাইছ। এনেকে সমাপ্ত হৈ গ'ল। আমি এতিয়া কোন কিয় কৰিছে বে? তই এতিয়া কি কৰিবি? মই এডিট কৰি দিম ৰ'ব। অসভ্য ব'ল যাওঁ ব'ল। এইটো অসভ্যটো ছোৱালীৰ লগতে লাগি আছে অথনিৰ পৰা। আপোনালোকৰ গাইছ ঘৰত গৈ লগ পাই আছোঁ, ঘৰত গৈ লগ পাই আছোঁ গাইছ। তো ইয়াৰ ফাইনেলি আহি পালোহি ঘৰ, আৰু ঘৰত আহি পেলাই দেখিছোঁ ঘৰত কোনো মানুহ নাই। এইফালে খুৰীহঁত আছে, অকল ময়ে আছোঁ এতিয়া বৰ্তমান। আৰু মানুহে ৰাস্তা দি গৈ আছে, মোক ঘূৰি ঘূৰি চাই গৈ আছে মই কি কৰি আছোঁ। কোনেও নাজানে মই কি কৰি আছোঁ। হাতদিও ভালকৈ ধৰিব পৰা নাই, একদম মানে ঘৰত অকণো জোৰ নাই, এলাহ। চোনা ঐ, সৰু ল'ৰা ছোৱালী ঢংটো নগ'ল আৰু। প্ৰসাদ খাবলৈ পাই গ'লিহি, হে? তই প্ৰসাদ খাবলৈ পাই গ'লিহি, তই অকণো লাজ নাপাৱ নে? তই ডাঙৰ হ'লি এতিয়া। চাওঁ দাই চাই তোৰ দাই গজিল আৰু। মই তোৰ ভিডিঅ' বনাবলৈ, তই যে খাব আহিছ, মই তোৰ ভিডিঅ' বনাব আহিছোঁ। তই লাজ নাপাৱ নে কৈছোঁ? তই লাজ নাপাৱ নে অকণো? তই সৰু হৈ থকা নাই এতিয়া, ডাঙৰ হ'লি আৰু। আমি হাততে ল'লো, ফ'কাছ ল'বে। চোনা লৈ ল'লা আৰু ন? দি দিয়া এতিয়া, দি দিয়া দিলা আৰু ন? মই আছোঁ এতিয়া প্ৰসাদ খাবলৈ। লোকৰ ঘৰত কেলে আছ? যা ধৰি যাওঁ। এই আলহীয়ে খাবলৈ আহিছে, এইবিলাক ভক্ত বুলি কয়, ভগৱান সন্ধিয়া সময়ত। তই লাজ পাব লাগে, এই কথাটো ক'বলৈ তই লাজ পাব লাগে। মই নিজে আহিছোঁ তহঁতৰ ঘৰত খাবলৈ। তই লাজ নাপাওঁ নে মোক ক'বলৈ তেনেকৈ? মই খাবলৈ আহিছোঁ, মোক খেদিছে। মই যাওঁগৈ, মোক যদি ধৰিছ কাৰণেহে আহিছোঁ আৰু। উল্টাকে দিছ। সোনকালে যাতে বিয়াখন হয় আৰু দেই ল'ৰাটো। সোনকালে যাতে বিয়াখন হয় আৰু লিফ্টাৰ লগত নালাগে। ইয়াৰ এটা কথা বেয়া লাগিছে, আমি যেতিয়া সৰু আছিলোঁ চবৰে মানুহে ঘৰে ঘৰে পলিথিন লৈ পেলাই খাবলৈ গৈছিলোঁ। প্ৰসাদ এইটো খোৱাটো ভাল। এতিয়া চব মানুহে প্ৰসাদ ঢাকি পেলাই ৰখাই থৈ দিছে, ল'ৰা ছোৱালী নাই খাবলৈ। আজিকালি ল'ৰা ছোৱালী ধান্দাই নাই, মোবাইল, অনলি মোবাইল। আমি এতিয়া ডাঙৰ হ'লোঁ, মোবাইল লৈছোঁ, কাৰোবাৰ লগত কথা পাতিছোঁ, বেলেগ কথা। তাহাঁতেনো ইমান সৰুতে গাৰ্লফ্ৰেণ্ড পতালেনে? মোবাইল বেলেগ কৰি কৰিব পাৰোঁ। তাহাঁতে বোলে সৰু ল'ৰা ছোৱালী এতিয়া পলিথিন লৈ পেলাই মানুহৰ ঘৰত প্ৰসাদ খাব লাগে, মানুহৰ ঘৰত ৰখি আছে। এতিয়া আমাৰ ঘৰতে থৈ দিছোঁ, আপোনালোকক দেখাই আছোঁ। তুলসী তলত প্ৰসাদ তেনেকৈ আছে, ল'ৰা ছোৱালী নাই খাবলৈ। মই এতিয়া বুঢ়া হ'লোঁ, মই মানুহৰ ঘৰত গৈ পেলাই প্ৰসাদ কেনেকৈ খামগৈ কওকচোন? হ'লেও দুঘৰ মানুহত মই খালোঁগৈ এতিয়ালৈকে লগৰ কাৰণে। কিন্তু তেহেঁতে ঘূৰিব লাগে, দেখাইছোঁ আমাৰ ঘৰত প্ৰসাদ তেনেকেই আছে। এইফালে বহু বহি আছে, প্ৰসাদ খাই আছে। আমি যেতিয়া সৰু আছিলোঁ পলিথিন লৈ পেলাই মানুহৰ ঘৰত খাব গৈছোঁ। এতিয়া বুঢ়া হ'লোঁ, ডাঙৰ হ'লোঁ, এতিয়া কথাটো বেলেগ। হ'লেও দুঘৰ মানত খাইছোঁ। এহেঁতক তথাপিও কৈছোঁ বোলো আহ ল'ৰা ছোৱালীখিনি, নাহে। চব মানুহে এটা ল'ৰা ছোৱালী তোলে। মই সেইটো কাৰণে কওঁ আপোনালোকে 2-3টা ল'ৰা ছোৱালী তোলক, যাতে এটা ঘৰত থাকিলে বাকী দুটা প্ৰসাদ খাবলৈ আহিব পাৰে। বেলেগৰ নহ'লেও কাতি বিহু দিনাখন লাগে। সেইটোৱেতো কৈছোঁ, আপোনালোকে মুঠতে পেটটো খালী থাকিব নিদিব। 3 বছৰ মই হ'লে এটাকে তুলি থাকক যেতিয়ালৈকে পায়। মইতো 18টালৈকে তুলিম, 18টা। চাওকচোন গাড়ী ইমান ধুনীয়াকৈ বন্তি চন্তি লগাই থৈছে, এইফালে লগাইছে, এইফালে লগাইছে, সেইফালে তাত লগাই থৈছে, সেইফালে তাত লগাই থৈছে। এইফালে গোটেই মানুহখিনিয়ে বন্তি চন্তি লগাই থৈছে, কিন্তু ল'ৰা ছোৱালী নাই প্ৰসাদ খাবলৈ। আৰে এইটো কথা ধেমালিৰ কথা নেকি? গোটেই গাঁওখনৰ ল'ৰা ছোৱালী নাইকিয়া হৈ গৈছে প্ৰসাদ খাবলৈ। আমি আগতে দুটা পলিথিন লওঁ, এটাত আমি হেৰি লওঁ বুট লওঁ, এটাত আমি চিৰা লওঁ। পলিথিন কিমান ভৰিলে? পখানা কিমান ভৰিলে? ঘৰত দি থৈ আহিলে, ঠিকে আছে। ষ্টাৰ্ট কৰিছহে।